নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা নতুন এটা ভিডিঅ'লৈ, য'ত আপোনালোকক দেখুৱাব বিচাৰিম যে আপুনি UDID কাৰ্ডখন বা ফিজিকেল হেণ্ডিকেপ কাৰ্ডখন কেনেকৈ আপুনি ডাউনলোড কৰিব। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি লৈ পেলাই UDID কাৰ্ড বুলি টাইপ কৰি দিব। UDID বুলি টাইপ কৰি তাৰপিছত আপুনি আপোনাৰ মোবাইল ফোনৰ পৰা যিটো ওপৰৰ যিটো ৰাইট চাইডত থ্ৰী ডট দেখিব পাৰিব, থ্ৰী ডটত ক্লিক কৰি দিয়ে এনেকৈ স্ক্ৰল ডাউন কৰি পেলাই দেখিব পাৰিব ডেস্কটপ ছাইডটো আপুনি অন কৰি ল'ব। অন কৰি লৈ পেলাই ইয়াতে দেখিব পাৰিব মোবাইলটো কম্পিউটাৰৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিব। তাৰপিছত আপুনি আপোনাৰ যিটো ফাৰ্ষ্ট লিংক দেখিব পাৰিব, ফাৰ্ষ্ট লিংকটোত আপুনি ক্লিক কৰি দিব লাগিব। মই আপোনাৰ সুবিধাৰ্থে ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি ৰাখিম, তাতে ক্লিক কৰি আপুনি এইটো পেজলৈ অট'মেটিকেলি আহিব পাৰিব। সেয়ে মই ফাৰ্ষ্ট যিটো লিংক আছে তাতে ক্লিক কৰি দিম। হয়, এনেকৈ দেখিব পাৰিব। আপোনাক মই ৰিকুৱেষ্ট কৰিব বিচাৰিম, যিহেতু মোৰ চেনেলটো নতুন হয়, সেয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখক, এনেধৰণৰ ইম্পৰ্টেণ্ট তথা অনলাইন ৰিলেটেড ভিডিঅ'খিনি অতি সহজে পাই থাকিবলৈ। তাৰপাছত আপুনি এতিয়া এনেকুৱা এটা ইণ্টাৰফেচ দেখিব পাৰিব। ইয়াতে আপুনি দেখিব পাৰিছে লগইন আৰু ক্ৰিয়েট এন একাউণ্ট। আপুনি যদি নতুনকৈ বনাব বিচাৰে বা চাৰ্টিফিকেটটো এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰি দি পেলাই ৰেজিষ্টাৰ কৰিব। এতিয়া ৰেজিষ্টাৰ কৰিলে আপুনি নতুন পেজ এটা দেখিব পাৰিব, নতুন এটা এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে মই জনাব বিচাৰিম, যিহেতু আমি লগইন কৰিম, UDID কাৰ্ডখন আমি ডাউনলোড কৰিম। তাৰ কাৰণে আপুনি এতিয়া লগইন অপশ্যনত যিটো দেখিব পাৰিছে, ইয়াতে আপুনি লগইনত দেখিব পাৰিব এনৰলমেণ্ট নাম্বাৰ অথবা UDID নাম্বাৰ। ইয়াতে আপুনি টাইপ কৰি দিব, UDID নাম্বাৰটো টাইপ কৰি দিব আৰু ইয়াতে এনেকুৱাকৈ আপুনি ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ব। ইয়াতে ইয়াৰটো ফাৰ্ষ্ট চিলেক্ট কৰি ল'ব, তাৰপিছত আপুনি মান্থটো চিলেক্ট কৰিব, তাৰপিছত আপোনাৰ ডেটটো চিলেক্ট কৰিব। হয়, এনেকৈ আপুনি ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ব আৰু এনৰলমেণ্ট নাম্বাৰটো ইয়াতে বহুৱাই দি পেলাই ইয়াতে দেখিব কেপচাটো আপুনি ক্লিক কৰি ইয়াতে টাইপ কৰি দিব। টাইপ কৰি দি পেলাই ইয়াতে আপুনি লগইনত ক্লিক কৰি দিব। মই টাইপ কৰি দি লগইনত ক্লিক কৰি দিছোঁ, মই লগইন হৈ গৈছোঁ। ইয়াতে দেখিব পাৰিছে নতুনকৈ আহিছে মাই একাউণ্ট, আপডেট পাৰ্চনেল প্ৰফাইল, সাৰেণ্ডাৰ কাৰ্ড, ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ, মেডিকেল কেম্পছ, হস্পিটেল, ডাউনলোড ইয়ৰ ডিজিবিলিটি কাৰ্ড বা চাৰ্টিফিকেট, ডাউনলোড ইয়ৰ UDID কাৰ্ড আৰু ডাইৰেক্ট ৱেলফেয়াৰ অফিচ ডিজিবিলিটি স্কিম। ইয়াতে আপুনি বহুতকেইটা ইয়াতে দেখিব পাৰিব। তাৰপিছতে ইয়াতে দেখিব পাৰে কণ্টেক্ট ডিটেইলছ, ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ দেখিব পাৰিব, ডিজিবিলিটি ইয়াতে দেখিব পাৰিব, UDID সকলোবোৰ ইয়াতে আহি যাব। মোৰ একাউণ্টটো ইয়াতে দেখিব পাৰিছে, এনেকৈ আপুনি ইয়াতে শ্ব' হ'ব। তাৰপিছত আপুনি ইয়াতে যিহেতু UDID কাৰ্ডখন ডাউনলোড কৰিব লাগে, ইয়াৰ কাৰণে আপুনি ওপৰলৈ যাব। হয়, স্ক্ৰল ওপৰলৈ কৰিব, ওপৰলৈ আহি পেলাই ইয়াতে দেখিব পাৰিব আপোনাৰ ডিজিবিলিটি কাৰ্ড। ইয়াত দেখিব পাৰিছে ডাউনলোড ইয়ৰ UDID কাৰ্ড। UDID কাৰ্ডত আপুনি ক্লিক কৰি দিব লাগিব। তাৰপিছত আপুনি ইয়াতে দেখিব পাৰিছে ডাউনলোড ইয়ৰ UDID কাৰ্ড। ইয়াতে আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দি পেলাই আপুনি দেখিব পাৰিব, হয়, এইখনে আপোনাৰ UDID কাৰ্ড, ডিজিবিলিটি কাৰ্ড যিখন আছে, আপোনাৰ ইউনিক ডিজিবিলিটি কাৰ্ড যিখন হয়, এইখনে আপোনাৰ ইউনিক ডিজিবিলিটি কাৰ্ড। সেইখন দি আপুনি এতিয়া বহুতো কাম কৰিব পাৰিব, য'ত আপুনি কিবা এটা স্কিমত এপ্লাই কৰিব পাৰিব। বহুতোকেইটা স্কিমত আপুনি এপ্লাই কৰিব পাৰিব। বিকলাংগ যিবোৰ স্কিম আছে, সকলোবোৰ স্কিমতো আপুনি এপ্লাই কৰিব পাৰিব। হয়, আশা কৰিছোঁ ভিডিঅ'টো হৈছে হেল্পফুল। যদিহে ভিডিঅ'টো হৈছে হেল্পফুল, ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখক, এনেধৰণৰ ইম্পৰ্টেণ্ট তথা অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিবলৈ। জয় হিন্দ, জয় অসম।